নমস্কাৰ। যিহেতু আমি 3টা পাছ পাইছিলোঁ যাবৰ কাৰণে, সেইকাৰণে আমি 3টা ওলালোঁ। এয়া বাৰলৰা পিকু, এয়া ডাঙৰ বা আৰু এয়া হ'ল বাৰ ছোৱালী মানুহ। আমি 3টাই যাব ওলালোঁ। এয়া দেখিছে নহয়, মামাই যিহেতু কৈছে গলত গামোচা লৈ আহিব, নহ'লে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি আহিব। এয়া মেক্সিমামে আপোনাৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি আহিছে, আৰু যিবোৰে পিন্ধি অহা নাই এটলিষ্ট গলত গামোচা এখন হ'লেও লৈ আহিছে। এয়া দেখিছে নহয়, বাইদেউবোৰে ইমান ধুনীয়াকৈ মুগাৰ কাপোৰ পিন্ধি আহিছে, দেখি ভাল লাগি গৈছে। আৰু আপোনাৰ অলপ দূৰৰ পৰা খোজকাঢ়িব দিছিল। যিহেতু আমি গাড়ীৰ পাছ পাইছিলোঁ, সেইকাৰণে আমি একদম পাৰ্কিঙলৈ গ'লোঁ। আমাৰ ড্ৰাইভাৰ দাদাই বৰ একদম উৰাই উৰাই গাড়ী চলাই আছে, ভালকৈ ৰেকৰ্ডিং কৰিবই নহ'ল। এই এণ্ট্ৰি গেটৰ পৰা অসমৰ বিভিন্ন সংস্কৃতিবোৰ দেখাইছে, চাওক। Nasi deko বাইদেউ এয়া আমি গাড়ীৰ পৰা নামিলোঁ। এই মানুহৰ বহুত জোৰে পেচাব কৰা লাগিছে বোলে, আমাক এখন শান্তিত ফটো উঠিব নিদিলে। আমি ভিতৰত সোমালোঁ, ইমান গৰম আছিল চাওকচোন। ইনভিটেশ্যন কাৰ্ডখনেদি মানে মানুহবোৰে বিচি আছে, বহুত গৰম আছিল। এয়া আমাৰ পিকুক চাওক, পিকুৱে বডি বিল্ডাৰ বনি আছে, আৰু সি কান্দিলেও বাৰু অলপ দিগদাৰ পালোঁ আমি। হ'লেও আৰু আমাৰ হাতত ইমান টাইম আছিল, আমি 3:30টাতে গৈ পালোঁ। তাৰে পিছত 5:30 6টাৰ পৰা ষ্টাৰ্ট হৈছে নেকি। এয়া চাওক, আমাৰ সময় বহুত আছিল কাৰণে ভাবিলোঁ ভিডিঅ'য়ে কৰোঁ। এয়া চাওকচোন, ইমান ধুনীয়াকৈ ইমান গৰমত সকলোৱে ৰখি আছে। এয়া নাচনী ঢুলীয়াবোৰক চাওকচোন গৰমখনত। আমিতো 3:30টাৰ পৰা গৈছোঁ, তেতিয়াৰ পৰা থিয় দি থকা দেখিছোঁ। কেতিয়াৰ পৰা আছে তেওঁলোকেহে জানে, বহুত কষ্ট হৈছিল তেওঁলোকৰ চাগে। তাতে খোৱা পানীৰ ব্যৱস্থাও দিছিল। ইমান গৰমত থাকিব নোৱাৰি, এটা নাচনী মাথা ঘূৰাই পৰি গৈছে। তাৰপিছত হস্পিটেললৈ লৈ যোৱা হ'ল। আৰু তাৰপিছত এয়া চাওক, আমি টাইম পাছ কৰিবৰ কাৰণে ফটো উঠি আছোঁ, উপায় নাই আৰু। ফাইনেলি মোদী ডাঙৰীয়া আহি পালে। তেখেত আহি পাওঁতে নাচনীবোৰক মানে হাত ওপৰ উঠাই পিনে থাপৰি বজাব দিছিল। আমিও বজাইছোঁ। তাৰপিছত দেখিলোঁ আৰু ৰিয়েলত মোদী ডাঙৰীয়াক, আমিও বাই বাই দিলোঁ। আৰু এয়া চাওক, মোদীৰ অসমীয়া ভাষণ শুনক। স্বাধীনতাৰ খুলি দোৱা